নমস্কাৰ আজি আমি এক্সাৰসাইজ 4.2 3 নম্বৰ প্ৰশ্ন দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 এতিয়া দ্বিঘাত সমীকৰণত আমি যদি এটা সংখ্যা x ধৰ দ্বিতীয় সংখ্যা আমি বেলেগ এটা চলক ধৰিব নোৱাৰো y ধৰিব নোৱাৰো কাৰণ আমি দ্বিঘাত সমীকৰণৰ আৰ্হিটো যদি আমাৰ মনত আছে আমি বাৰে বাৰে কৈছিলো ax² + bx + c = 0 ইয়াত চলক অকল x আছে অকল x চলক দ্বিঘাত সমীকৰণ x চলকযুক্ত গতিকে যদি এটা x ধৰো তাৰ ৰিলেচনতে আনটো ধৰিব লাগিব এতিয়া ধৰা হল এটা সংখ্যা equals to x এটাকে আনটো সংখ্যা equals to 27 minus x 27 पर बिल्कुल आलटो संख्या पाम যেহেতু দুইটাৰ যোগফল 27 এটা প্ৰশ্ন মতে by the question আমি ইংৰাজীত লিখিব পাৰো b কি মানে by the question x into 27 plus x equals to 182 নাইবা 27x it minus 27 minus x 27x minus x square minus 182 equals to 0. इके हमें x square भी भाले ले ही x square तो हमें plus लिखी x square plus लिखी ले 27x to minus 27x लेकिन minus 182 हमें लिखी plus 182 equals to 0. इके 182 into x over 182 x square तो के एक बिलाती हमें उत्पादक विश्लेषण करें 2 करले 91 2 करले 70 करले 13 8 गुण 14 13 14 27 पूर्ण करले 182 और x square minus 14x minus 13x plus 182 equals to 0 but x into x minus 14 minus 13 into x minus 14 equals to 0 or x minus 13 into x minus 14 equals to 0 but x minus 13 equals to 0 but x minus 14 equals to 0 অর্থাৎ x is equal to 13 x is equal to 14 এতিয়া x এর আমরা দুটা মান পালো যদি x is equal to 13 ধরো তেনে হলো আনটো সংখ্যা আমার 14 হবে যদি x is equal to 14 ধরো আনটো সংখ্যা আমার 13 হবে কারণ দুইটা সংখ্যার সমষ্টি 28 গুণ দিয়ে আছে এইটোই আমার নির্ণয় মূল পরবর্তী ভিডিও সমূহ চাই থাকিবা আর চ্যানেলটো সাবস্ক্রাইব কৰিবা ধন্যবাদ